ৰাইজসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ বেঙেনা, মাছৰ মাথা আৰু মাছৰ তেল দি জ্বলা ভাজি। এয়া চাওক, মই কেৰাহীখন প্ৰথমতে এনেদৰে পাতি লৈছোঁ। তাত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মাছৰ মাথা আৰু মাছৰ তেল আৰু পেটু যিখিনি থাকে সকলোখিনি মই তেলতে দি দিছোঁ। ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দিব। অলপ ফ্ৰাই হওঁতেই, সম্পূৰ্ণ ফ্ৰাই হ'ব নালাগে, হাফ ফ্ৰাই হওঁতে এয়া মই প্লেটখনত পিঁয়াজ কাটি লৈছোঁ আৰু আদা নহৰু থেতালি লৈছোঁ আৰু জলকীয়া কেইটামানো তেনেকৈ পিচি লৈছোঁ। তাৰপাছতে মই মাছখিনি কাঢ়ি লোৱা নাই দেই, সেই তেলখিনিতে মাছখিনি থাকোঁতেই মই এই সকলোখিনি দি দিছোঁ আৰু অকণমান হালধি দি পেলাই মই ধুনীয়াকৈ এইখিনি ভাজি ল'ম। ভাজি লোৱাৰ পাছতে মই এইদৰে বেঙেনাখিনি দি দিছোঁ। বেঙেনা ঢেৰ যেন লাগিছে, বেঙেনা এনেও গলি যাব। অলপ লৰাই দিব আপোনালোকে, নিমখ অকণো দি দিব জোখমতে। আৰু মই পিছে বেঙেনা দুটা লৈছোঁ। বেঙেনাখিনি তেনেকৈ নিমখ দি আপোনালোকে ভালদৰে লৰাই পেলাই এনেকৈ গেছটো অকণমান সময়ৰ কাৰণে কমাই এইদৰে ঢাকি দিব। তাৰপাছতে অকণ 2 মিনিটমানৰ পাছত আপোনালোকে চাব, অলৰেডি এই বেঙেনা ভাজিখন হৈয়ে গৈছে, মানে বেঙেনাবোৰ গলি ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে হেতাখনেদি এনেকৈ লৰাই পেলাই বেঙেনাখিনি এনেকৈ ভাঙি দিব আৰু লগতে মাছৰ মাথাখিনি অকণমান ভাঙি দিব। তাৰপাছতে এয়া চাওক, হৈয়ে গ'ল। এয়া মই বাতিটোতে উলিয়াই লৈছোঁ বেঙেনা, মাছৰ মাথা জ্বলা ভাজি। আপোনালোকে এনেদৰে বনাই খাবচোন, নিজেও খাব, আলহীকো দিব আৰু মোক কেনেকুৱা লাগিলে খাই কমেণ্ট এটা কৰি জনাব। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক এটাও কৰি দিব। লাইক এটা কৰি দিলে মোৰ আকৌ আপোনালোকলৈ ভিডিঅ' বনাই ভাল লাগে, ভিডিঅ' দিও ভাল লাগে। ইমান কষ্ট কৰোঁ যেতিয়া আপোনালোকে লাইক এটা কৰি দিব।